CSCৰ পৰা আপুনি যদি NSDL পান কাৰ্ডটো এপ্লাই কৰিব বিচাৰে কোনো ধৰণৰ এপ্লিকেশ্যন ফৰ্ম নপূৰোৱাকৈ কেনেকৈ এপ্লাই কৰিব পাৰিব আপোনালোকে অকল অনলাইন ফৰ্মখন পূৰাই তো তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ তো CSC ফালৰ পৰা আপোনালোকে NSDL পান কাৰ্ড এপ্লাই কৰিলে ইয়াত এটা অপশ্যন আছে তাত যদি গৈ আপোনালোকে কৰে তেতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্ম নহ'লেও হয় আপোনালোকে অনলাইন যোনখন ফৰ্ম ছাবমিট কৰে সেইখন ফৰ্মতে আপোনালোকৰ পান কাৰ্ডটো আহি যাব তো আপোনালোকৰ যোনটো পান কাৰ্ড হয় সেইটো চাইড নোটে আহি যায় আৰু বাকি কাৰ্ডটো আহিবলৈ আপোনালোকৰ 18 পৰা 20 দিন সময় লাগে তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে CSC পৰ্টেলটো আপুনি লগইন কৰি ল'ব আৰু লগইন কৰাৰ পিছত ইয়াত যোনটো চাৰ্চৰ অপশ্যন আছে চাৰ্চত গৈ আপোনালোকে ছাৰ্ভিচত যাব আৰু ছাৰ্ভিচত গৈ আপোনালোকে পান বুলি চাৰ্চ কৰিব আৰু পান বুলি চাৰ্চ কৰাৰ পিছত অলপ তললৈ চাব আৰু তললৈ আহিলে আপোনালোকে ইয়াত এটা অপশ্যন আছে অলপ তললৈ আহিলে দেখিব NSDL বুলি যোনটো অপশ্যন আছে আপোনালোকে তাত ক্লিক কৰিব NSDLত ক্লিক কৰাৰ লগে লগে ক্লিক হিয়ৰত ক্লিক কৰিব আৰু ক্লিক হিয়ৰত ক্লিক কৰাৰ পিছত পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত আপোনালোকে যোনটো লগইন উইথ ডিজিটেল সেৱা কানেক্ট বুলি আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত আপোনালোকৰ এপ্লিকেণ্ট মোডত আপোনালোকৰ প্ৰথম যোনটো স্কেন বেছ চাইন আছে আপোনালোকে তাত ক্লিক কৰিব তাৰপিছত চিলেক্ট এপ্লিকেশ্যন টাইপত ইণ্ডিভিজুৱেল চিলেক্ট এপ্লিকেশ্যন টাইপটো দিব তাৰপৰা ইণ্ডিয়ান চিটিজেন এইটো আপোনালোকে চিলেক্ট কৰিব পান ইণ্ডিয়ান চিটিজেন তাৰপিছত ছেকেণ্ডটো ইণ্ডিভিজুৱেল তাৰপিছত তাৰ তলতো ফিজিকেল এণ্ড পান কাৰ্ড দিব তাৰপিছত নাম ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ আৰু ইমেইল আইডিটো দি আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত যোনটো প্ৰচিডটো পে আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো পান কাৰ্ডৰ 107 টকা এটা কটাব লাগে সেই পইচাটো আপোনালোকে কটাব লাগিব আৰু সেই পইচাটো কটোৱাৰ পিছত আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব তো ইয়াত আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ CSCৰ লগত ৰেজিষ্টাৰ আছে সেই নাম্বাৰটো দি আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো নাম্বাৰ দিছিলে সেই নাম্বাৰটোত এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে আকৌ ছাবমিটত ক্লিক কৰিব ছাবমিটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত আপোনালোকে এপ্লিকেশ্যন টাইপটো ইয়াত যিহেতু দিছিলে ইয়াত আহি যায় কেটেগৰীটো আহি যায় ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ যোনটো 12 ডিজিট নাম্বাৰ আছে সেই নাম্বাৰটো দিব আৰু নেম এজ পাৰ আধাৰত আপোনাৰ আধাৰ কাৰ্ডৰ নামটো কেনেদৰে আছে ঠিক তেনেদৰে ইয়াত দিব তাৰপিছত টাইটেলটো চিলেক্ট কৰিব তাৰপিছত লাষ্ট নেমটো দিব ফাৰ্ষ্ট নেম দিব মিডল নেম যদি আছে দিব তাৰপিছত ডেট অফ বাৰ্থটো আধাৰ কাৰ্ডৰ পৰা আহি যায় জেণ্ডাৰটো দিব তাৰপিছত এই সকলোবিলাক দি হোৱাৰ পিছত আপোনালোকে যোনটো ছাবমিটৰ অপশ্যন আছে তাত ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত আপোনালোকে অলপ তল গৈ আকৌ নেক্সট ক্লিক কৰিব তাৰপিছত ইয়াত সুধিছে হেভ ইউ ইভাৰ বিন নাউন বাই আদাৰ নেম যদি আপোনাৰ এইটো নাম বাদ দি বেলেগ নামো আছে তেতিয়া আপোনালোকে য়েছ দিব আৰু যদি নাম এটাই হয় তেতিয়া নোট দি আপোনালোকে নেক্সট ক্লিক কৰিব আৰু যেতিয়াই নেক্সট ক্লিক কৰিব পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত আপোনালোকৰ পান কাৰ্ডটোত আপোনালোকে কাৰ নাম দিব ইয়াত আপোনালোকে সুধিছে তো ইয়াত আপোনালোকে যদি মাৰ নাম দিব বিচাৰে আপোনালোকে দেউতাৰ ঠাইত তেতিয়া সেইটো ইয়াত দিব পাৰে আৰু তেতিয়া আপোনালোকে ইয়াত য়েছত ক্লিক কৰিব আৰু যদি অকল দেউতাৰ নামে থাকিবলৈ দিয়ে তেতিয়া ইয়াত নোট দিব তাৰপৰা ফাদাৰ্ছ নেমৰ ইয়াত লাষ্ট নেমটো দিব তাৰপিছত ফাৰ্ষ্ট নেমটো দিব তাৰপৰা ৰিএণ্টাৰত আকৌ ফাদাৰ্ছ লাষ্ট নেমটো দিব তাৰপৰা আকৌ ফাৰ্ষ্ট নেমটো দিব তাৰপিছত পিছৰ পেজটোত আপোনাৰ মাদাৰ্ছ নেমটো দিব ঠিক তেনেদৰে প্ৰথম লাষ্ট নেম তাৰপিছত ফাৰ্ষ্ট নেম তাৰপিছত আকৌ লাষ্ট নেম তাৰপিছত আকৌ ফাৰ্ষ্ট নেমটো দি আপোনালোকে ইয়াত হৈছে পেৰেণ্টছ নেম টু বি প্ৰিণ্ট অন দ্য পান কাৰ্ড ফাদাৰ্ছ নেম মাদাৰ্ছ নেম ইয়াত আপুনি কাৰ নামটো দিব বিচাৰে সুধিছে যদি দেউতাৰ বিচাৰে এতিয়া থাকিবলৈ দিব তাৰপিছত নেক্সট ক্লিক কৰিব আৰু নেক্সট ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত আপোনালোকৰ ইয়াত ফিজিকেল পান কাৰ্ড ইজ ৰিকুৱাৰ্ড টু ইয়াত মই য়েছে দিম তাৰপিছত চ'ৰ্চ অফ ইনকাম আপোনালোকে কি কৰে সেইটো দিব তাৰপৰা সেইটো দি হোৱাৰ পিছত তলত আপোনালোকৰ এড্ৰেছ অফ কমিউনিকেশ্যনত আপোনালোকৰ ৰেচিডেঞ্চ এড্ৰেছ নে আপোনালোকৰ অফিচ এড্ৰেছ সেইটো আপোনালোকে ইয়াত দিব লাগিব তাৰপিছত দিয়াৰ পিছত আপোনালোকে তাৰ এড্ৰেছটো আপোনালোকে তলত দিব লাগিব এই দি হোৱাৰ পিছত আকৌ আপোনালোকে যোনটো নেক্সটৰ অপশ্যন দেখিছে নেক্সটত ক্লিক কৰিব আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব ইয়াত আকৌ আপোনালোকে নেক্সটত ক্লিক কৰিব আৰু নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে প্ৰুফ অফ আইডেণ্টিটি প্ৰুফ অফ এড্ৰেছ প্ৰুফ অফ DOB তো ইয়াৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ডটো দিলেই হ'ব আৰু ইয়াত গোটেইকেইটাতে আপোনালোকে আধাৰ কাৰ্ডটো চিলেক্ট কৰিব তাৰপিছত আপলোড ফটো আৰু ছিগনেচাৰ তাৰপিছত আপলোড ফটো আপলোড ছিগনেচাৰটো ইয়াত ফটোখন আপোনালোকৰ দিব লাগিব 50 KB ভিতৰত আৰু ছিগনেচাৰটো ধৰি দিছে 50 KB তো ফটো আৰু ছিগনেচাৰটো আপোনালোকে ইয়াত আপলোড কৰি ল'ব আৰু আপলোড কৰাৰ পিছত তলত আপোনালোকে আপলোড ছাপৰ্টিং ডকুমেণ্টছত আপোনাৰ যাৰ এপ্লাই কৰি আছে তেওঁ আধাৰ কাৰ্ডটো আপোনালোকে দুইটা ছাইড দি দিব তো আধাৰ কাৰ্ডটো আপোনালোকে ইয়াত JPG নহয় আপোনালোকে PDF বনাই ল'ব লাগিব আৰু আধাৰ কাৰ্ডটো চাইজ হ'ব লাগিব 300 KB আৰু যদি 300 KBতকৈ বেছি হয় তেতিয়া আধাৰ কাৰ্ডটো আপোনালোকৰ আপলোড নলয় তো এই আধাৰ কাৰ্ডটো দি হোৱাৰ পিছত আপোনালোকে ইয়াত প্লেচটো দিব কোন ঠাইৰ পৰা আপোনালোকে এপ্লাই কৰিছে তাৰপৰা প্লেচটো
পেজটো দি ইয়াত যোনটো ছাবমিট আছে আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু যেতিয়া আপুনি ছাবমিটত ক্লিক কৰিব পিছৰ পেজ আপোনালোকৰ এপ্লিকেশ্যনখন এনেদৰে গোটেই সম্পূৰ্ণ এপ্লিকেশ্যনখন আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত আপোনালোকে এবাৰ চাই পানি আকৌ কনফাৰ্মত ক্লিক কৰিব আৰু যেতিয়াই কনফাৰ্মত ক্লিক কৰিব তেতিয়াই আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো OTP বেছ ই চাইন বায়'মেট্ৰিক বেছ ই চাইন তো আপোনালোকে ইয়াত যদি আধাৰ কাৰ্ডত দিয়া নাম্বাৰটো এতিয়াও চলি আছে তেতিয়া আপোনালোকে OTP বেছ কৰিব আৰু যদি সেই নাম্বাৰটো বন্ধ হৈ গ'ল তেতিয়া আপোনালোকে বায়'মেট্ৰিক বেছ ই চাইনৰ যোনটো অপশ্যন আছে তাত ক্লিক কৰিব তেতিয়া কাষ্টমাৰজনৰ ফিংগাৰপ্ৰিণ্ট ল'লো হ'ব তো তাৰ মই যিহেতু এতিয়া যোনজন মানুহৰ কৰিছোঁ তেওঁ OTP মোবাইল নাম্বাৰটো সেইটো চেঞ্জ হৈ গৈছে তো সেইকাৰণে মই ইয়াত বায়'মেট্ৰিক বেছ ই চাইনত ক্লিক কৰিম আৰু তাত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব তো ইয়াত যোনটো প্ৰথম আধাৰ আছে তাত 12 ডিজিট আধাৰ নাম্বাৰটো দি আপোনালোকৰ যোনটো ডিভাইচ হয় সেই ডিভাইচটো স্কেন কৰি ল'ব আৰু স্কেন কৰি ইয়াত যোনটো ডিক্লেৰেশ্যন আছে ডিক্লেৰেশ্যনত টিক কৰি আপোনালোকে কেপচাত ক্লিক কৰিব যেতিয়াই আপুনি কেপচাত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেদৰে আহিব তো ইয়াত অ'কেত ক্লিক কৰিব আৰু অ'কেত ক্লিক কৰাৰ পিছত আপোনালোকে কাষ্টমাৰজনৰ ফিংগাৰপ্ৰিণ্টটো দিব লাগিব আৰু ফিংগাৰপ্ৰিণ্টটো দিয়াৰ পিছত দেখিছে মোৰ ফিংগাৰ কেপচাৰ ছাকচেছফুল বুলি আহি গৈছে তো মোৰ যোনজন কাষ্টমাৰ ফিংগাৰপ্ৰিণ্ট লৈছিল তেওঁ ইয়াত হৈ গৈছে আৰু ফিংগাৰপ্ৰিণ্টটো হোৱাৰ পিছত পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে ওলাব ই চাইন ছাকচেছফুলি নাও ৰিডাইৰেক্ট টু এণ্টাৰ পৰ্টেলটো তাৰপিছত আপোনাৰ যোনটো পান কাৰ্ডৰ এপ্লিকেশ্যন হয় সেইখন ইয়াত ছাবমিট হৈ যাব আৰু পান কাৰ্ডৰ যোনটো আপোনালোকৰ ৰেফাৰেঞ্চ নাম্বাৰ হয় সেই ৰেফাৰেঞ্চ নাম্বাৰটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে NSDLৰ পান কাৰ্ডটো কোনো ধৰণৰ এপ্লিকেশ্যন ফৰ্ম নোহোৱাকৈ এনেদৰে অনলাইনত এপ্লাই কৰিব পাৰিব